নিজৰ অনুভূতিবোৰ বাৰে বাৰে আনক বুজাবলৈ চেষ্টা নকৰিব, কিয়নো মুখৰ ভাষাৰে বুকুৰ ব্যথা কেতিয়াও বুজাব নোৱাৰে। মানুহে যিমানো কৰক, যিমানো চাওক, কিন্তু পৰ সদায় পৰে থাকে আৰু নিজৰ সদায় নিজৰে থাকে, নহয় জানো? সেইটো হওক আপোনাৰ তেজৰ সম্পৰ্কই হওক বা আন কিবা সম্পৰ্কই হওক, যিমানো কৰি দিয়ক আপুনি, কাকো আপুনি কেতিয়াও গুণ লগাব নোৱাৰে। যেনেকৈ ৰাতিপুৱা নহ'লে ফুলেও গম নাপায় মন্দিৰত যাব নে শ্মশানত যাব, ঠিক তেনেকৈ আমাৰ জিন্দগীটো বা কোনে কেতিয়া ইস্তেমাল কৰে, ইস্তেমাল কৰি মতলব পূৰা হোৱাৰ পাছত কেতিয়া মানে চিধাই আমাক গাঁতত পেলাই দিয়ে। ঠিক ফুলখিনিও তেনেকৈ ৰাতিপুৱা পূজা কৰিব, পূজা হ'ব, পিছদিনা ৰাতিপুৱা সেই ফুলখিনি হয় ডাষ্টবিনত নহয় কোনোবা গছৰ তলত পৰি থাকিব। ঠিক তেনেকৈ আমিও হওঁ। সঁচাকৈ মানুহৰ জিন্দগীটো বহুত অজীৱ। এইটোৱে জীৱন, এইয়ে জিন্দগী। তুমি হাজাৰ কৰা কাৰোবাৰ বাবে, কিন্তু এটা যদি ভুল হৈ যায় তোমাক কোনেও চিনি নাপায়, তুমি সদায় বেয়া হৈ যাবা। হাজাৰটা ভাল কৰি তাত যদি এটা তুমি বেয়া কৰা, তুমি সদায় দিনৰ কাৰণে বেয়াই হৈ থাকিবা। জীৱনটো সঁচাকৈ বৰ বেলেগ। সৰু হৈ থাকোঁতে ভাবিছিলোঁ ডাঙৰ হৈ গ'লে ভাল হ'ব, নিজৰ মনৰ মতন যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰিম, কিন্তু সেইটো আমাৰ ভুল ধাৰণা। যিটো ভাবিছিলোঁ তাৰ উল্টা হৈছে। সেয়ে এতিয়া ভাবোঁ, এতিয়া উপলব্ধি কৰিছোঁ ডাঙৰ হৈ, জিম্মেদাৰীবোৰ বুজি পাই এতিয়া ভাবিছোঁ সেই সৰু হৈ থকা জিন্দগীটোৱে ভাল আছিলে। সৰু জীৱন, ল'ৰালি কাল, খেলা ধূলা আৰু সেই মাৰ কোচত উমলি থকা, সেইখিনিয়ে ভাল আছিলে। ন' টেনশ্যন, বিন্দাছ লাইফ। অবিহনে কোনো কাৰো আপোন নহয়। দেৰিকৈ হ'লেও সকলোৱে এই কথাষাৰ বুজি পায়, হয়নে? ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে ন, মনে মনে থাকিবলৈ তাতকৈ বেছি শক্তি লাগে, হয়নে বাৰু? পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো হৈছে বিশ্বাস, যিটো কোনোৱে ৰাখিব নোৱাৰে, আৰু হৈছে অপেক্ষা, যিটো কোনোৱে কৰিব নোৱাৰে, হয়নে? কভি কভি কুছ লোগ এহসাস কৰা হি দেতে হে কি আপ উতনা ভি খাছ নেহি হো জিতনা আপ সোচ ৰহি হো। এই যে আমাৰ ভিডিঅ'বোৰত লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ভিউৱাৰ্ছ এইবোৰ কেলৈ কম আহে জানে আপোনালোকে? নাজানে ন, মই কৈছোঁ শুনক। এইটো কাৰণে কম আহে যে আমি যে মানে গাত কাপোৰ নথকাকৈ ভিডিঅ' নবনাওঁ, আধা গা উলিয়াই কিনে ভিডিঅ' বনাব লাগে, তেতিয়াহে আহিব লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ভিউৱাৰ্ছ আহিব, ফলোৱাৰ্ছো বাঢ়িব আপোনাৰ। এই আমি যে আকৌ তেনেকৈ বনাব নোৱাৰোঁ, সেইকাৰণে আমাৰ ভিডিঅ'বোৰত ভিউৱাৰ্ছো নাহে, লাইক কমেণ্টো নাহে। কি কৰিব আৰু, উপায় নাই। আজিকালি মাইকী মানুহবোৰে যে বহুত কিছুমান মাইকী মানুহ, সকলোবোৰ নহয়, বহুত কিছুমান মাইকী মানুহে যে বিনা কাপোৰ পিন্ধাতে ভিডিঅ' বনাই দিয়ে, নাচি বাগি পূৰা একদম নিজৰ আধা অংশ গা দেখুৱাই দিয়ে। তেওঁলোকৰ ভিডিঅ'বোৰত ভিউৱাৰ্ছ আহিব, তেওঁলোকৰ ভিডিঅ'বোৰে মানুহে বেছিকৈ চাব, আমাৰবোৰ নাচায় নহয়। আমি যে কাপোৰ পিন্ধি ভালদৰে ভিডিঅ' বনাওঁ, আমি যে নানাচোঁ, সেইটো কাৰণে কি ক'ব আৰু, উপায় নাই দেই। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল আমাৰ জীৱনটোৱেই, নহয় জানো? জীৱনটোৱে আমাক যিটো শিক্ষা দিয়ে ন, সেই শিক্ষা কোনো কিতাপত পৃথিৱীখনত যে বিনামূলীয়াকৈ একো বস্তুৱেই পোৱা নাযায়। মাত্ৰ এটা বস্তুৱেই বিনামূলীয়াকৈ পোৱা যায়, সেইটো হৈছে মানুহৰ সমালোচনা। ধৈৰ্যৰ ফল বোলে মিঠা। পিছে জীৱনত যিমানে ধৈৰ্য ধৰিছোঁ নহয়, ফল নহয়, গোটেই ফলৰ বাগানখনে পাব লাগে মই হিচাপ। সহজ সৰল হ'ব পাৰোঁ, কিন্তু কাৰোবাৰ বাবে ইমানো সস্তীয়া হ'ব নিবিচাৰোঁ যে প্ৰয়োজন হ'লে ব্যৱহাৰ কৰিব আৰু নহ'লে দলিয়াই দিব। নিজৰ ভুলখিনি ঢাকি আনৰ ভুলৰ ওপৰত চৰ্চা কৰা মানুহে কেতিয়াও আৱেগৰ মূল্যবোধ কৰিব নোৱাৰে। এটা সময় আছিলে যি গধূলি হোৱাৰ লগালগ গোটেই গাঁৱত মায়ে চিঞৰি চিঞৰি মাতিছিলে যে ঘৰত আহিবলৈ হ'লনে নাই, জল্দি ঘৰত আহ আকৌ। আৰু এতিয়া সেই মায়ে আকৌ ফোন কৰি সোধে, মাইনা তই কেতিয়া আহিবি, বহুত দিন হ'ল ঘৰলৈ অহাই নাই যে। কোনোবাই গুৰুত্ব দিয়া নিদিয়াক লৈ মাথা মাৰি লাভ নাই। ইনকাম কৰক, কেৰিয়াৰ গঢ়ক। বৰ্তমান সময়ত মানুহৰ চিনাকি টকাইহে দিয়ে। কোনোবাই ভাল বুলি ক'লে ভাল হ'ম আৰু কোনোবাই বেয়া বুলি ক'লে যে মই বেয়া হ'ম, তেনেকুৱা মই নহ'ম। মই ভালৰ লগত ভাল আৰু বেয়াৰ লগত বেয়া, উপায় নাই আৰু। বিষাক্ত সাপৰ দাঁতত যিমান বিষ থাকে, তাতোকৈ বেছি বিষ থাকে বিষাক্ত মানুহৰ অন্তৰত। সিহঁতে ভালকৈ জানে ক'ত কেতিয়া কেনেকৈ আঘাত কৰিব লাগে, হয়নে নহয় বাৰু? উচিত কথা কোৱা মানুহবিলাকক খুব কম মানুহে ভাল পায়, কাৰণ উচিত কথা সকলোৱে হজম কৰিব নোৱাৰে, জানেনে নাই? জীৱনৰ আটাইতকৈ কঠিন কামটো হৈছে মানুহ চিনি পোৱা। কাৰণ মানুহ দেখিবলৈ যেনেকুৱাই নহওক কিয়, বাস্তৱত কিন্তু তেনেকুৱা নহয়, একদম ওলোটা হয়, হয়নে? মানুহক
কেতিয়াও সুখী কৰিব নোৱাৰা, কাৰণ মানুহবোৰে তোমাৰ ভালবোৰ নহয় বেয়াবোৰহে খুচৰি ফুৰে। জীৱন এখন অচিনাকি কিতাপৰ দৰে, পিছৰ পৃষ্ঠাত কি লিখা আছে কোনেও নাজানে। সেয়েহে পোৱা সময়খিনি প্ৰাণ ভৰি জীয়াবলৈ চেষ্টা কৰক। কোনে জানে পিছৰ পৃষ্ঠাৰ কাহিনী বা বিশ্বাস কৰে নে নকৰে নাজানো দেই, মোৰ যে 50% ডাটা বেলেগৰ সুখ দুখৰ কাহানী, ৰীল, ভিডিঅ' এইচব চাই থাকোঁতে শেষ হৈ যায়। আজিকালি মানুহ এজন যেতিয়া পৰে ন, তেতিয়া তেওঁক উঠাবৰ কাৰণে কোনো আগবাঢ়ি নাহে। কিন্তু সেই মানুহজন যেতিয়া নিজে উঠি যায়, তেতিয়া তেওঁক পেলাবৰ কাৰণে আৰু নমাবৰ কাৰণে কিমান যে মানুহ আগবাঢ়ি আহে ন, আপুনি হিচাপ কৰিব নোৱাৰিব। হয়নে নহয় কথাষাৰ ভাবি চাবচোন। মই নিজকে নিজে বেয়া বুলি নকওঁ, কেলে জানেনে? সেইবোৰ ক'বৰ কাৰণে মানুহ ৰাখিছোঁ। দৰমহা নলয়, কিন্তু ছাৰ্ভিচ কিন্তু একদম 100% পূৰা ভাল দিয়ে। আপোনালোকে ট্ৰাই কৰি চাবচোন।